এটা ইম্পৰ্টেণ্ট কথাৰ ওপৰত আমি অলপ ডিছকাছ কৰিম বহুতেই সুধি থাকে মোক মেছেজতো কয় কমেণ্টছতো কয় যে অকণ চুলিৰ মানে হেয়াৰৰ কেয়াৰ কেনেকৈ ল'ব চুলিৰ যতন কেনেকৈ ল'ব চুলি ইমান কিয় সৰে বা চুলি নতুনকৈ অহাৰ কি উপায় আছে তো সেই বিষয়ে কথা পাতিম আজি মই ডক্টৰ সন্দীপন শৰ্মা আৰু যদি ভিডিঅ'টো ভাল পায় আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব চাওক চুলিৰ বস্তুটো এনেকুৱা ন চুলি আমি দেখোঁ যে চুলিটো সিমান একো মানে ইম্পৰ্টেণ্ট দেহৰ অংগ নহয় কিন্তু চুলি আমাৰ নোহোৱা হ'লে বহুতৰে দেখা গৈছে যে তেওঁলোকৰ কনফিডেঞ্চ হেৰাই যায় তেওঁলোকে হয়তো অলপ মানসিকভাৱে কিছুমান ডিপ্ৰেশ্যনত ভোগে তো বহুত মানে মনে মনে এইটো ভাবি থাকে যে চুলি গৈছে এতিয়া মোক ভাল মানে দেখাত অকণমান বেয়া দেখা হৈছে চুলি গ'লে অকণমান বয়সীয়াল হোৱা যেন বয়সীয়াল মানে বয়সটো অকণমান বাঢ়ি যোৱা যেন লাগে ইনফেক্ট এই চুলিৰ গোটেই ষ্টৰিটো বনাই পেলাই এখনতো আমাৰ বলিউডত চিনেমাই বনাইছিলে যোৱা বছৰ 2019ত আয়ুষ্মান খুৰানা আছিল বালা বুলি এখন চিনেমা বনাইছিলে এখন চালে গম পাই যাব যে চুলি যদি নোহোৱা হয় মানুহ কেনেকুৱা ধৰণৰ প্ৰব্লেমত ভোগে মানে চাওক এতিয়া চুলিৰ কথা ক'বলৈ গ'লে আপুনি বহুত দেখিব বহুত শুনিব বহুত মানুহে বহুত ক'ব টিভিত বহুত ক'ব এডত বহুত ক'ব ফ্লিপকাৰ্টত বহুত ক'ব আৰু বহুত জেগাত বহুত কিবা কিবি ক'ব অনলাইন শ্বপিঙত বহুত কিবা কিবি ক'ব চাওক যে কোনোবাই ক'ব যে এইটো তেল ভাল কোনোবাই ক'ব এইটো চাবোন ভাল কোনোবাই ক'ব এইটো শ্বেম্পু ভাল কোনোবাই ক'ব যে একদম এইটো আমাৰ মানে ৩৭টা নেচাৰেল ইনগ্ৰিডিয়েণ্ট আছে এটা ক'ব 100টা নেচাৰেল ইনগ্ৰিডিয়েণ্ট আছে এইটো ক'ব অমুক থেৰাপি লওক তমুক থেৰাপি লওক কোনোবাই ক'ব হিট থেৰাপি লওক কোনোবাই ক'ব এইটো ভিটামিন খাওক বায়'টিন থকা ভিটামিন খাওক তো বহুতে বহুত ক'ব তো এইবিলাক সম্পূৰ্ণভাৱে চব কথা আপুনি বিশ্বাস কৰিব নোৱাৰে বহুতত আপোনাৰ কিছুমান সেইটো তেওঁলোকৰ মাৰ্কেটিং পলিচি এটা থাকে তেওঁলোকে এইটো ক'বই সেনেকৈ যদি চবৰে চুলি আহিল হয় আজি পৃথিৱীত ৩২জন মানুহৰ মূৰতে চুলি থাকিল হয় যদি এনেকুৱা এটা তেল ঘূৰি দিয়াৰ লগে লগে বা এটা শ্বেম্পু ইউজ কৰি দিয়াৰ লগে লগে বা এটা কণ্ডিশ্যনাৰ ইউজ কৰি দিয়াৰ লগে লগে যদি চুলি আহি গ'ল হয় মানুহ ইমান প্ৰব্লেমত নাথাকিলেই হয় প্ৰথম কথা কি জানেনে চুলি সৰা প্ৰতিজন মানুহৰ কাৰণটো বেলেগ বেলেগ হ'ব এতিয়া মোক যদি আপোনাক সোধে যে কোনোবা এজনে কমেণ্ট কৰি সোধে যে ছাৰ মই বহুত চুলি সৰি আছে মই কি কৰিম মানে চুলি ইমান সৰি আছে মই কোনটো তেল বা শ্বেম্পু ইউজ কৰা ভাল হ'ব সেইটো এনেকুৱা এটা কথা হ'ল যে মোৰ জ্বৰ হৈ আছে ছাৰ মই কি ঔষধ খাম জ্বৰ হৈছে আপোনাৰ ডেংগু হ'লে ট্ৰিটমেণ্ট বেলেগ হ'ল আপোনাৰ টাইফইড হ'লে ট্ৰিটমেণ্ট বেলেগ হ'ল আপোনাৰ মেলেৰিয়া হ'লে ট্ৰিটমেণ্ট বেলেগ হ'ল আপোনাৰ পেচাবৰ ইনফেকশ্যন হ'লে ট্ৰিটমেণ্ট বেলেগ হ'ল চুলি সৰাৰো যদি কাৰণ বেলেগ বেলেগ যেনেকৈ থাকে আজি কাৰণসমূহৰ বিষয়ে আমি কথা পাতিম গতিকে যিটো কাৰণ বেলেগ বেলেগ 100জন মানুহৰ 100জনেই বেলেগ বেলেগ কাৰণ হ'ব পাৰে গতিকে এটা ঔষধ দিলে গোটেইজনে ভাল নাপায় চুলি সৰাটো খালি এটা লক্ষণহে তাৰ অন্তৰালত কিছুমান বেমাৰ থাকে যেনেকৈ জ্বৰ এটা লক্ষণ জ্বৰটো কোনো বেমাৰ নহয় তাৰ অন্তৰালত বহুত ধৰণৰ ইনফেকশ্যন থাকে এই বস্তুটো বুজি পোৱাটো বহুত দৰকাৰী যে চবৰে চব মানুহৰে এটা তেল টিভিত কৰাৰ দৰে এটা তেল একদম আমাৰ এইটো তেলে একদম 5 লেয়াৰ্ছ অফ স্কিন পেনিট্ৰেট কৰিব চুলিৰ একদম গুৰিলৈকে যাব ভাল কৰি দিব সেইবিলাক কথা বিশ্বাস কৰি লাভ নাই এইটো এটা আপুনি চাইণ্টিফিকেলি ভাবক বৈজ্ঞানিক ভিত্তিধাৰাত আপুনি ভাবক আপুনি প্ৰেক্টিকেলি ভাবক এইটো কেতিয়াও হ'ব নোৱাৰে চব মানুহৰ বেলেগ বেলেগ এটা ছেম মেডিচিনে যেনেকৈ চবকে ভাল কৰিব নোৱাৰে তো তেনেকুৱা ধৰণৰ কথা এটা ছেম শ্বেম্পু বা এটা তেলে চবৰে চুলি গজাই দিব নোৱাৰে তো আমি আজি ক'ম যে চুলি সৰাৰ কাৰণবিলাক কি আৰু কেনেকৈ আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ 90% মানুহতে কিন্তু এইখিনি যদি ফ'ল' কৰে ইফেক্টিভ হ'ব চাওক 10%ত কিয় ইফেক্টিভ নহয় 10% কজত কেতিয়াবা কি হয় জেনেটিক কাৰণ থাকে যে দেউতাকৰ যদি চুলি বহুতখিনি বয়সৰ লগত গুচি গৈছে তে চান্স আছে যে ল'ৰাৰো বা ছোৱালীজনীৰো বহুতখিনি চুলি গুচি যাব গতিকে এটা জেনেটিক কাৰণ থাকে জেনেটিক কাৰণবিলাকত অকণমান দিগদাৰ হয় ঠিক কৰাত তথাপিও এনেকুৱা তাতো নিৰাশ হ'ব লগা একো নাই তাতো চুলি আনাৰ ব্যৱস্থা আজিকালি আছে আজিকালি বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে চুলিৰ মানে ভাল কৰাৰ একফালৰ পৰা আমি কওঁ প্ৰথম যিটো কাৰণ আহিব যে চুলি কিয় সৰে তাত নাম্বাৰ 1 কাৰণত আহিব আপোনাৰ পানীটো আপুনি কি পানীৰে আপুনি মূৰ ধুই আছে চাওক এই পানীৰ পৰা আপুনি কি খাইছে কি খোৱা নাই আপোনাৰ এৰিয়াত পলিউশ্যন কেনেকুৱা আপোনাৰ পানীখিনি কেনেকুৱা তাত আইৰণ বেছি আছে নেকি আপুনি কেনেকুৱা খাদ্য খাই আছে আপুনি ষ্ট্ৰেছ লৈ আছে নে বিভিন্ন ধৰণৰ ওপৰতহে চুলিৰ গ্ৰথটো নিৰ্ভৰ কৰে চুলি অকল এনেকুৱা মই বাৰে বাৰে কৈ আছোঁ যে এটা শ্বেম্পু বা এটা কণ্ডিশ্যনাৰ ইউজ কৰি দিলে কাৰো চুলি নাহে তো প্ৰথমে পানীৰ বিষয়ে কথা ক'ম পানী যদি আপোনাৰ হাৰ্ড ৱাটাৰ হয় কঠিন পানী হয় মানে কঠিন পানী কাক কয় যে পানীটো যদি খুব বেছি মিনাৰেলছ থাকে খনিজ পদাৰ্থ থাকে যেনেকুৱা ধৰক কেলছিয়াম আছে আইৰণ আছে কেনেকৈ গম পাব আপুনি চাবোন এটুকুৰা লৈ যদি চাবোনটো হাত ধুব চেষ্টা কৰে যদি ফেনটো উঠোতে বহুত টাইম লাগে তো সেইবিলাক আপোনাৰ হাৰ্ড ৱাটাৰ হয় এই হাৰ্ড ৱাটাৰবিলাক কাৰণে আপোনাৰ চুলিৰ কাৰণে বহুত মানে বেয়া হয় আমাৰ ভৈয়ামৰ পানীবিলাক জেনেৰেলি হাৰ্ড ৱাটাৰ হয় যিবিলাক পাহাৰীয়া অঞ্চলৰ যিবিলাক মানুহৰ চুলিবিলাকো ভাল হয় তেওঁলোকৰ চুলিৰ গঠনটো ভাল হয় তেওঁলোকৰ পানীত অলপ হাৰ্ডনেছটো কম থাকে তো আপুনি চাবচোন কেতিয়াবা হিল ষ্টেচনত যায় শ্বিলঙত যায় মূৰটো ধুই আপুনি খুব ভাল পাব বোলে এইটো পানীটো কিয় ইমান ভাল মানে চুলিটো ধুই আপুনি খুব মানে হেৰি পাব আমেজ পাব আমি আমাৰ ভৈয়ামৰ যিটো অসমৰ মাটি ইয়াত মানে খুব বেছি পৰিমাণে আপোনাৰ হাৰ্ডনেছ থাকে আৰু হাৰ্ডনেছটো পৰীক্ষা কৰিব পাৰি এটা আপোনাৰ TDS বুলি পৰীক্ষা আছে
যিটো টোটেল ডিজলভ ছলিডছ বুলি কয়। তো এইটো পৰীক্ষা কৰিলে গম পাব যে আপোনাৰ পানীত কিমানখিনি হাৰ্ডনেছ আছে। যিমান হাৰ্ড হ'ব আপোনাৰ চুলিৰ কাৰণে কিন্তু সিমানেই বেয়া। গতিকে আপুনি গম পাব যে যদি ফেন নুঠে আপোনাৰ পানীটো বেয়া, যদি চাবোনটো ধোৱাৰ পিছত, তো আপুনি সেইটোৰ কাৰণে যি ফিল্টাৰ ব্যৱহাৰ কৰি যি কৰিব লাগে সেইটো আপুনি কৰিব লাগিব। নাম্বাৰ 2, পানীৰ উষ্ণতাটো কিমান ল'ম। বহুতে কয় ঠাণ্ডা পানীয়ে ধুব লাগে, বহুতে কয় গৰম পানী ধুব লাগে। গৰম পানীটো কেতিয়াও ধুব নালাগে। মোৰ গৰম পানী ধুলে কি হয়, আমাৰ চুলিত নেচাৰেল কিছুমান অইল থাকে, ভগৱানে এইটো দিছে যে আমাৰ চাবচোন কেইদিনমান মূৰ নুধুলে মূৰটো তেলতেলীয়া হৈ যায়। এইবিলাক প্ৰাকৃতিক কিছুমান তেল আমাৰ মূৰতে প্ৰডিউচ হয়। তো আমি গৰম পানীৰে ধুওঁ ন, বা হেয়াৰ ড্ৰায়াৰ ইউজ কৰোঁ, যেতিয়া হেয়াৰ ড্ৰায়াৰত যেতিয়া আমি গৰম হাৱাটো মাৰা যায় সেই তেলখিনি শুকাই যায় আৰু তেলখিনি ধোৱা যায়, তেতিয়াও এটা মেইন কাৰণ হ'ল আপোনাৰ চুলি সৰা। তো এইটো খুব দৰকাৰী বস্তু আপোনালোকে জানি লওক যে গৰম পানী ইউজ কৰিব নালাগে কেতিয়াও মূৰ ধোৱাৰ কাৰণে। আপুনি হয়তো নিজৰ বডিৰ যিটো টেম্পাৰেচাৰ, আমাৰ দেহৰ যিটো টেম্পাৰেচাৰ আছে সেইটো বা তাতকৈ অকণমান গৰম পানী আপুনি ইউজ কৰিব পাৰে। আমি কুহুমীয়া গৰম পানী বুলি যিটো কওঁ, বহুত গৰম পানী দি আমি মূৰ কেতিয়াও ধুব নালাগে, এইটো খুব দৰকাৰী কথা। আৰু হেয়াৰ ড্ৰায়াৰ বেছিকৈ ইউজ কৰিব নালাগে। হেয়াৰ ড্ৰায়াৰ যদি বেছিকৈ ইউজ কৰে তেতিয়াও আপোনাৰ চুলিৰ গঠনটো বহুত নষ্ট হয়। তাৰ বাহিৰে আহোঁ আপোনাৰ নেক্সট কি ক'ম, ষ্ট্ৰেছ। যিবিলাক মানুহে খুব বেছি ষ্ট্ৰেছ লয়, মানে অশান্তি, এংজাইটি, ষ্ট্ৰেছ লয় মানসিকভাৱে, তেওঁলোকৰো চুলি বহুতখিনি সৰা দেখা যায়। তো এইটো খুব বেছি দৰকাৰী যে তেওঁলোকে যাতে মানসিকভাৱে বহুত ষ্ট্ৰেছ নলয়, বেছি অশান্তি নলয়, আৰু পৰাপক্ষত য়োগা, মেডিটেশ্যন এইবিলাক বস্তু তেওঁলোকে কৰি থাকে। প্ৰপাৰ টাইমত শুব লাগে। টোপনি যাৰ বেয়া তেতিয়া তেওঁলোকৰ ভালকৈ হেয়াৰ গ্ৰ'থ নহয়, গতিকে টোপনি ক্ষতি কৰিব নালাগে। এচি ৰুমত যিবিলাক মানুহ বেছিকৈ থাকে, এচিত কি হয়, এচি যেতিয়া আপোনাৰ এচি চলালে কি হয়, আমাৰ যিটো বায়ুমণ্ডলৰ পৰা তেওঁলোকে জলীয় বাষ্পটো শুহি লয়, সেইকাৰণে এচি ৰুমত যাই খুব ভাল লাগে ন, গা চাবিলাক শুকাই যায়। কিন্তু গা শুকাই যোৱাৰ লগত মূৰৰ যিখন তালুৰ ছালটো খুব শুকাই যায়, তেতিয়াও চুলিবিলাক খুব ড্ৰাই হৈ যায় আৰু শুকোৱাৰ চান্সটো বেছি, মানে সৰাৰ চান্সটো বেছি। গতিকে আপুনি পৰাপক্ষত এচি ৰুমত বেছি সময় থাকিব নালাগে যদি চুলি সৰা প্ৰব্লেম আছে। চাওক, চুলি চবৰে সৰে। আজি আপুনি চুলিত চুচি দিলেও চুলি সৰিব, কিন্তু সমানুপাতভাৱে চুলি আহেও। গতিকে এই বেলেঞ্চটো যদি মেইনটেইন হৈ থাকে তেতিয়া টেনশ্যন নাই। কিন্তু যদি চুলি সৰাতকৈ আহাটো কম হৈ গৈছে, লাহে লাহে চুলিটোৰ আপোনাৰ ঘনত্বটো কমি যাব। গতিকে আমি যিমান পাৰোঁ চুলি আহাটো কৰিব লাগে, চুলি যোৱাটো কমাব লাগে। কিন্তু চুলি যে যাব, চবৰে যাব নৰ্মেল। যেনেকৈ তেজৰ এটা আয়ুস থাকে, আমাৰ তেজৰ 3 মাহ আমাৰ দেহত তেজটো থাকে, তাৰপিছত নষ্ট হৈ যায়। চুলিও এটা সময়ত সেই আয়ুস হ'ব, বুঢ়া হ'ব, চুলি সৰি যাব আৰু নতুন চুলি আহিব। এইটো স্বাভাৱিক। চুলি সৰাটো একো বেমাৰ নহয়। চুলি লাগাতকৈ বেছি সৰা আৰু চুলি সৰাৰ অনুপাতে যদি আপোনাৰ চুলি নাহে, সেইটোহে এটা বেমাৰ হয়। তো মই কি ক'লোঁ, পানীৰ কথা ক'লোঁ। মই কি উষ্ণতাত পানীটো ব্যৱহাৰ কৰিব লাগিব, মই হেয়াৰ ড্ৰায়াৰ বেছি ইউজ কৰিব মানা কৰিলোঁ। তাৰপিছত হেয়াৰ ষ্টাইলিং কৰে। বহুতে আজিকালি পিকটেইল বনায়, এনেকৈ খুব চুলিটো টানি পেলাই টাইটকৈ পিছফালে বান্ধে। তো সেইটো হ'লে কি, চুলিৰ গুৰিত খুব বেছি জোৰ পৰে আৰু লাহে লাহে চুলিটো সৰা আৰম্ভ হয়, তেওঁলোকৰ আগৰ চুলিবিলাক লাহে লাহে কমি যাব। তো বেছি হেয়াৰ ষ্টাইলিং, হেয়াৰ কালাৰ, হেয়াৰ হাইলাইটিং এইবিলাক বেছি কৰাটো উচিত নহয়, বহুত দৰকাৰী। নাম্বাৰ 2, চেম্পু আৰু কণ্ডিশ্যনাৰ কি ইউজ কৰিম। চেম্পু আৰু কণ্ডিশ্যনাৰ ক্ষেত্ৰত আপুনি যিকোনো চেম্পু ইউজ কৰক, তেনেকুৱা একো কথা নাই। এইবিলাক কথা বিশ্বাস নকৰিব যে এইটো আমাৰ ইমান হাই টেকন'লজি, নেন' টেকন'লজি ব্যৱহাৰ কৰি চুলি আমাৰ চেম্পু বনাইছোঁ, আমি এইটোত 120টা ইনগ্ৰিডিয়েণ্ট দিছোঁ, ইয়াত অমুক আছে, ইয়াত চিলেনিয়াম আছে, ইয়াত আপোনাৰ ভিটামিন ডি আছে। এইবিলাক বিশ্বাস নকৰিব। আজি বা 200 বছৰ আগতে মানুহৰ এইবিলাকো চেম্পু ইউজ কৰা নাছিলে। তেওঁলোকে চিম্পল সাধাৰণ চেম্পু ইউজ কৰিছে, তেওঁলোকৰ চুলি আপোনাৰ লগতকৈ বহুত ভাল। গতিকে সেইবিলাক চেম্পু ব্যৱহাৰ, সেইবিলাক কথা আপুনি বিশ্বাস নকৰিব, মাৰ্কেটিং পলিচি। আৰু আপুনি কণ্ডিশ্যনাৰ কথা, আমাৰ এইবিলাক কণ্ডিশ্যনাৰ ইউজ কৰিলে একদম চুলি টানি দেখাব আপোনাৰ এক্ট্ৰেছজনীয়ে, বা মোৰ চুলি কিমান তাই কিন্তু সেইবিলাক ব্যৱহাৰ কৰি থকা নাই। আপোনাৰ সেই ধৰক কথাটো কৈছোঁ, প্ৰিয়ংকা চোপ্ৰা বা কেটৰিনা কেফে যেতিয়া এটা চেম্পু ইউজ কৰিব, তেওঁ সেই 200 টকীয়া দামী চেম্পু ইউজ নকৰে, তেওঁ 2 লাখ টকা দামী শ্বেম্পু বা ফৰেইন চেম্পু ইউজ কৰিব। জাষ্ট এইটো এটা মাৰ্কেটিং পলিচি হয়। তো এইটো বহুত কেয়াৰফুল হ'ব লাগে এই বিষয়ত চুলিৰ ক্ষেত্ৰত। গতিকে চুলিৰ ক্ষেত্ৰত চেম্পু কি, চেম্পু একদম নেচাৰেল হওক, কম মানে বেছি ইনগ্ৰিডিয়েণ্ট থকা আমাক চেম্পু নালাগে, বহুত হাই ফাই টেকন'লজি চেম্পু আমাক নালাগে। আমাক সেই আগৰ দিনৰ, আজিৰ পৰা 500 বছৰ আগতে মানুহে যেনেকৈ মূৰ ধুইছিলে সেনেকৈ মূৰ ধুলে হ'ব। বহুত হাই ফাই আপুনি ঠাণ্ডা থকা আপুনি কণ্ডিশ্যনাৰ ইউজ কৰিব নালাগে। কণ্ডিশ্যনাৰ নিজে ঘৰত বনাব, আপুনি দৈ আৰু আপুনি কণী মিহলাই পেলাই মূৰত লগাব, কণ্ডিশ্যনাৰ বহুত ভাল হ'ব। আৰু চুলিৰ যিটো মইশ্চাৰটো মেইনটেইন হ'ব, চুলিৰ যিটো ওপৰৰ লেয়াৰ, যাক আমি কিউটিকল বুলি কওঁ, সেই কিউটিকলটো ভালে থাকিব, তেতিয়া আপোনাৰ চুলিখিনি ফাটি নাযায় বা সৰি নাযায়। তো নেচাৰেলি ধুব। আগৰ দিনত কিছুমান ৰিচাৰ্চে দেখাইছে যে বাইকাৰ্বনেটেদি চুলি ধুলে ভাল। আমাৰ আগতে এইবিলাক কলাখাৰেৰে চুলি ধুইছিলে, কলাখাৰ বাইকাৰ্বনেট প্ৰায় একে। তো কি হয়, বেছি খাৰুৱা পানীও চুলিৰ কাৰণে বেয়া। কিন্তু আমি যিটো কলাখাৰ ব্যৱহাৰ কৰোঁ বা যিটো বাইকাৰ্বনেট ব্যৱহাৰ কৰোঁ, এইবিলাক মানে সিমান কাৰা খাৰ নহয়। তেওঁলোক চাবোনত তাতকৈ বহুত বেছি মানে খাৰ থাকে, কাৰণ চাবোন হ'ব লাগে, খাৰ দিবই লাগিব। আমি গা ধোৱা চাবোন হওক বা বাচন ধোৱা চাবোন হওক বা আপোনাৰ কাপোৰ ধোৱা চাবোন হওক, কিন্তু গা ধোৱা চাবোনবিলাকত খাৰৰ মাত্ৰাটো অকণমান কম থাকে, বাচন ধোৱা কাপোৰৰ ধোৱা চাবোনত অলপ বেছি থাকে। চাবচোন, বাচন ধোৱা চাবোনটো আপুনি লাৰাৰ হাতখন পূৰা ড্ৰাই হৈ যায়, সেইকাৰণে বেছি
খাৰুৱা চাবোনো ব্যৱহাৰ কৰিব নালাগে চাবোন পাৰিলে মূৰত দিবই নালাগে তো আগৰ দিনত যিটো দিছিল কলা খাৰ সেইবিলাক খাৰ থাকে যদি সেইবিলাক খুব কাৰা খাৰ নহয় সেইবিলাকে চুলিক অন্যায় নকৰে তো মই শ্যাম্পু কণ্ডিশ্যনাৰ ক'লোঁ চাবোন পৰাপক্ষত চুলিত ইউজ কৰিব নালাগে নেক্সট কথাটো আহিল যে কিমান দিনৰ মূৰে মূৰে কিছুমানে কি চুলিটো ভাল হোৱাৰ কাৰণে ৰেগুলাৰ শ্যাম্পু কৰে ৰেগুলাৰ শ্যাম্পু কৰাটো বেয়া কিয় ৰেগুলাৰ শ্যাম্পু কৰিলে আপোনাৰ নেচাৰেল যিটো আমাৰ ভগৱানে যিটো অইল দিয়ে তেল এটা আহে সেই তেলটো আপোনাৰ ধোৱা যায় আৰু ধোৱা গ'লে কি হয় চুলিটো ডেমেজ হয় গতিকে কিমান দিনত সপ্তাহত 2 দিন শ্যাম্পু কৰিব লাগে মাত্ৰ 3 দিনৰ মূৰে মূৰে এইটো খুব দৰকাৰী ৰেগুলাৰ শ্যাম্পু কেতিয়াও নকৰে তাৰপিছত আহিল যে বাহিৰৰ পৰা আহি সদায় মূৰটো এবাৰ ধুব লাগে শ্যাম্পুৰে নহয় এনে নৰ্মেল পানীৰে ধুব লাগে কিয় আমাৰ যে পলিউশ্যনবিলাক আছে এয়াৰত যিবিলাক পলিউশ্যন আছে ধূলি বালি আছে সেইবিলাক যদি আমাৰ মূৰত বেছিকৈ লাগে তেতিয়াহ'লে কি হ'ব ডেণ্ড্ৰাফ হ'ব লাহে চুলিৰ গুৰটো দুৰ্বল হ'ব ইনফেকশ্যন হ'ব এইখিনি নৰ্মেল কথা তাৰ বাহিৰে কি খাম খোৱাটোত খুব দৰকাৰী বায়'টিন নামৰ এটা ভিটামিনে দেখা গৈছে যে চুলিৰ কাৰণে খুব ভাল হয় আৰু বায়'টিন ক'ত পোৱা যায় বায়'টিন নামৰ ভিটামিন খোৱাৰ দৰকাৰ নাই বায়'টিন নৰ্মেলি পাব আপুনি কণীৰ পাব কণীৰ কুহুমত খুব বেছি থাকে আলমণ্ড বাদামত মানে কাঠ বাদামত থাকিব তাৰ বাহিৰে আপুনি ক'ত পাব ব্ৰকলিত পাব আৰু পালেং শাকত পাব যদি আপোনাৰ কিবা এনেকুৱা বেমাৰ আছে যে আপুনি ব্ৰকলি পালেং শাক খাব নোৱাৰে তেতিয়া কথাটো বেলেগ সেইটো আপুনি ডক্টৰজনক সুধি পেলাই খাব লাগিব বাট আদাৰৱাইজ এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় ফল মূল বেছিকৈ খাব খুব বেছি পৰিমাণে ভিটামিন চি যুক্ত এইচ যুক্ত আৰু ই যুক্ত খাদ্য বেছিকৈ খাব সেইবিলাকত ক'ব গ'লে আপোনাৰ যিবিলাক ফল মূলত খুব বেছি পোৱা যায় ভিটামিন এ আপোনাৰ গাজৰত পোৱা যায় ভিটামিন এ খুব ভাল হয় চুলিৰ কাৰণে তাৰ বাহিৰে আপুনি ই ভিটামিন ক'ত পাব ই ভিটামিন জেনেৰেলি আপুনি কড লিভাৰ অইল বা ফিছ অইল বা মাছত পাব কণীত পাব এইবিলাক খাব খুব লাগে আৰু সেইকাৰণে কয়ও কণীটো খুব ভাল হয় চুলিৰ কাৰণে বুলি কয় কণীৰে বহুতে মূৰো ধুৱে আৰু খোৱাটোও ভাল তো এইটো খুব ইম্পৰ্টেণ্ট যদি আপোনাৰ কিবা বেমাৰ আছে যিটো কাৰণে খাব নোৱাৰে সেইটোত আপুনি ডক্টৰজনৰ পৰামৰ্শ ল'ব লাগিব তাৰপিছত যদি মই কওঁ ইম্পৰ্টেণ্ট কথা বায়'টিনৰ কথা ক'লোঁ ভিটামিনৰ কথা ক'লোঁ মই গোটেইখিনি ক'লোঁ এতিয়া কি কাৰণত আৰু বেলেগ কিবা কাৰণত যাব মানে ডক্টৰ তাতে যাব লগা হ'ব পাৰে নেকি হয় ডক্টৰ তাতে যাব লগা হ'ব পাৰে এইখিনিতো নৰ্মেল কথাখিনি মই ক'লোঁ ডক্টৰ তাতে আমি কেতিয়া যাব লাগিব চাব গোটেইখিনি মই কোৱা নিয়মখিনি ফ'ল' কৰি আপোনাৰ চুলি অহা নাই তেতিয়াহ'লে ডায়েবেটিছ থাইৰইড এনেকুৱা কিছুমান হৰম'ন টেষ্ট কৰিব লাগিব কিছুমান হৰম'ন ইফাল সিফাল হ'লেও আপোনাৰ চুলি গৈ থাকে গতিকে আপোনাৰ থাইৰইড যদি হৈছে চুলি যদি গৈ আছে তেতিয়া আপুনি যিমানে হাই ফাই ঠাণ্ডা থকা কণ্ডিশ্যনাৰ আৰু শ্বেম্পু ইউজ নকৰক কিয় আপুনি যিমানে ভাল বস্তু নাখাওক যেতিয়ালৈকে আপুনি থাইৰইডৰ ট্ৰিটমেণ্টটো নকৰে তেতিয়ালৈকে আপোনাৰ চুলি নাহে ডায়েবেটিছ থকা মানুহ যাব পাৰে কিছুমানৰ কি হয় কিডনিৰ বেমাৰ থাকিলে লিভাৰৰ বেমাৰ থাকিলে সেইবিলাকৰ ক্ষেত্ৰতো আপুনি ডক্টৰৰ পৰামৰ্শটো ল'ব লাগে তেতিয়াও চুলি বহুত যোৱা পাতল হৈ যোৱা দেখা যায় কিয় কিডনি আৰু লিভাৰৰ বেমাৰীসকলৰ কি হয় তেওঁলোকৰ প্ৰটিনৰ অভাৱ হোৱা দেখা যায় প্ৰটিনৰ মাত্ৰা যদি আমাৰ ডায়েটত নাথাকে তেতিয়া কি হয় আমাৰ চুলিৰ 95% হ'ল প্ৰটিন যাক আমি কেৰাটিন বুলি কওঁ আৰু প্ৰটিনটো যদি আমি ভালকৈ নাখাওঁ প্ৰটিনযুক্ত খাদ্য যদি নাখাওঁ প্ৰটিনযুক্ত খাদ্য খাবৰ কাৰণে অকল আপুনি মাছ মাংস খাব নালাগে গাখীৰতো পাব আপুনি ৰাজমাহতো পাব আপুনি মানে চব্জি কিছুমানতো পাব বেছিকৈ কিন্তু আপোনাৰ প্ৰটিনটো আপুনি খাব লাগিব ভালকৈ প্ৰটিনৰ অভাৱ হ'লেও চুলি বহুত সৰে তাৰপিছত থাইৰয়ডৰ কথা ক'লোঁ ডায়েবেটিছৰ কথা ক'লোঁ তাৰপিছত কিছুমান মই জেনেটিক ক'লোঁ জেনেটিকত আপুনি কিছুমান হৰম'ন টেষ্ট কৰিব লাগিব যদি দৰকাৰ হয় তাৰ এগেইনষ্টত কিছুমান মেডিচিন আছে খোৱা টেবলেটো দিব লগোৱা টেবলেটো দিব তো এইটো খুব দৰকাৰী কথা হয় তাৰ বাহিৰে আপোনাৰ যদি বেমাৰ আৰু কি থাকে এটা লুপাছ বুলি এটা বেমাৰ আছে আমি এছেলি বুলি কওঁ এছেলি বেমাৰ যদি থাকে এইটো এটা গাঁঠিৰ বিষ হয় লগত ছালৰ বেমাৰৰ লগত চুলিও খুব যায় তেতিয়াও কি হয় আপুনি এছেলিটোৰ ট্ৰিটমেণ্ট কৰিব লাগিব সেই ৰিউমেটিক বেমাৰটোৰ ট্ৰিটমেণ্ট কৰিব লাগিব যে যদি নকৰে আপুনি যিমানে যি ব্যৱহাৰ নকৰে আপোনাৰ চুলি অহাটো প্ৰব্লেম কিছুমান মেডিচিন খোৱাৰ কাৰণে চুলি খুব যায় আপুনি দেখে যে কেম'থেৰাপি কেঞ্চাৰৰ মেডিচিন ল'লে যায় কিছুমান বহুত ধৰণৰ মেডিচিন ল'লে চুলি যায় তো সেই বস্তু ডক্টৰৰ লগত পৰামৰ্শ ল'ব লাগিব যে ছাৰ এইটো মেডিচিন খোৱাৰ কাৰণে মোৰ চুলি গৈছে নেকি তাৰ কিবা অল্টাৰনেট কিবা আছে নেকি তাৰ বাহিৰে কিছুমানে ৰেডিয়েশ্যন যেতিয়া লয় এইখিনি জেগাত যদি কিবা কেঞ্চাৰ হয় ডিঙিৰ বা মুখমণ্ডলৰ কিবা কেঞ্চাৰত যদি ৰেডিয়েশ্যন দিব লগা হয় য'ত চুলিৰ ওপৰত ৰেডিয়েশ্যনটো পৰে তেতিয়া চুলি যোৱা দেখা যায় তো এইখিনিয়ে কথা তো আপুনি মেইনলি এইটো কথা জানিব লাগিব যে চুলিৰ যতন মানে গোটেই দেহৰ যতন অকল চুলিত কি শ্বেম্পু ওপৰৰ পৰা ঘঁহিছে এইটো নহয় আপোনাৰ দেহটোত একো বেমাৰ নাথাকিব লাগিব আপুনি ভাল খাদ্য খাব লাগিব ভাল পানী বহুত খাব লাগিব আপোনাৰ দেহৰ আৱৰ্জনাবিলাক পানী খালে দেহৰ পৰা ওলাই যাব তো এই বস্তু খুব দৰকাৰ আৰু তেল কি ব্যৱহাৰ কৰিব তেল সদায় পাৰিলে নাৰিকলৰ তেল ব্যৱহাৰ কৰিব নাৰিকলৰ তেলত কিছুমান ৰিচাৰ্চ হৈছে দেখাইছে যে নাৰিকলৰ তেলত যদি গুৰিত সোমাই যায় তাত যিবিলাক ফেটি এচিড থাকে নাৰিকলৰ তেলত সেইবিলাক আমাৰ চুলি মজবুত হোৱাত বহুত হেল্প কৰে আৰু কিছুমান ৰিচাৰ্চে দেখাইছে যে কেতিয়াবা যেতিয়া আমাৰ চুলিত কেতিয়া ইনফেকশ্যন হয় ন ফাংগেল ইনফেকশ্যন হয় তেতিয়া পিঁয়াজৰ যিটো ৰস তো সেইটোতো কিছুমান ৰিচাৰ্চে দেখাইছে পিঁয়াজৰ ৰসেৰে ধুলে আপোনাৰ চুলি গ্ৰ' কৰাত হেল্প কৰে তো এইখিনিয়ে কথা তো কেতিয়াও নুসুধিব যে মই কি শ্বেম্পু ব্যৱহাৰ কৰিম কি তেল ব্যৱহাৰ কৰিম প্ৰথমে আপুনি চাওক যে আপুনি নৰ্মেল যিখিনি নীতি নিয়ম মই যিখিনি পানীৰ কথা ক'লোঁ যিখিনি হেয়াৰ ষ্টাইলিঙৰ কথা ক'লোঁ যিখিনি তেল শ্বেম্পু আৰু কণ্ডিশ্যনাৰ কথা ক'লোঁ সেইখিনি মানি আছেনে নাই ভালকৈ খোৱা লোৱা কৰি আছে নেকি তাৰপিছতো যদি চুলি গৈ আছে আপুনি ডক্টৰ তাতে গৈ টেষ্ট কৰক আৰু সেইমতে আপুনি ট্ৰিটমেণ্ট লওক ধন্যবাদ আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব